নমস্কাৰ হোম কুক পৰেদাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আজি মই বনাবলৈ লৈছোঁ এটা বিস্কুটৰ কেক। তাৰ বাবে মই এয়া অৰিঅ' বিস্কুট ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো চকলেট বিস্কুট ব্যৱহাৰ কৰিব পাৰে। এয়া মই এপেকেট ডাঙৰ অৰিঅ' বিস্কুট লৈছোঁ। এইখিনি ভালদৰে মই গুড়ি কৰি ল'ম। এতিয়া এই অৰিঅ' বিস্কুটৰ গুড়িখিনিত এয়া মই অকণমান পানী দিছোঁ আৰু পানীৰে সৈতে ভালদৰে এইখিনি মিক্স কৰি পেলাম। তাৰ পাছত কেক বেটাৰটো বনাবৰ বাবে মই 3টা কণী লৈছোঁ। কণীৰ কুহুম 3টা মই এনেদৰে আঁতৰাই লৈছোঁ আৰু তাতে এয়া মই 1/4 কাপ গাখীৰ, 1 কাপ ৰিফাইণ্ড অইল আৰু এয়া ভেনিলা পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰা হ'ল। ইয়াত এতিয়া মই 1 টিস্পুন বেকিং পাউডাৰ আৰু 1 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। এইখিনি একেলগে ভালদৰে মিক্স কৰি ল'ম। ময়দাখিনি গোটেই অকণো গোটা গোটা থাকিব নালাগে, তেনেদৰে খুব ধুনীয়াকৈ মিক্স কৰি পেলাম। এইখিনি এতিয়া মিক্স কৰা হ'ল। এতিয়া কণীৰ বগা অংশখিনি লৈছোঁ। এইখিনি এতিয়া মই ভালদৰে এনেদৰে হুইপ কৰি ল'ম। তাৰপাছত 1 কাপ চেনি দিছোঁ আৰু চেনিৰে সৈতে আকৌ ভালদৰে বিট কৰিম। এয়া চাওক কনচিষ্টেঞ্চি ফ্ল'ৰী হৈছে, কিন্তু একেবাৰে পাতল হোৱা নাই বেটাৰটো। এয়া এইখিনি হৈ গ'ল। এতিয়া এই হোৱাইট বেটাৰখিনিৰ লগত আমি মিক্স কৰি থোৱা কণীৰ য়েল্ল' পাৰ্টখিনি একেলগে মিক্স কৰি পেলাব লাগিব। খুব ভালদৰে মিক্স কৰিম। এয়া চাওক একেদৰে খুব সুন্দৰকৈ এইখিনি মিক্স কৰা হৈ গ'ল। এতিয়া ইয়াৰে আধাখিনি আমি এনেদৰে আঁতৰাই ল'ম আৰু সেই আঁতৰাই লোৱা পাৰ্টখিনিত এয়া মিক্স কৰি থোৱা বিস্কিটৰ পেষ্টখিনি ইয়াত একেলগে মিক্স কৰি দিম আৰু আনটো পাৰ্ট আমি বেলেগকৈ এনেদৰে থৈ দিম। বিস্কিটৰ পেষ্টখিনি কেকৰ বেটাৰখিনিৰ লগত ভালদৰে মিক্স কৰা হ'ল। এতিয়া এটা কেক টিনত অলপ অইল এনেদৰে মই গ্ৰীজ কৰি ল'লোঁ। প্ৰথমে মই বিস্কুটৰ বেটাৰখিনি আগতেই ঢালি ল'লোঁ। তাৰপাছত এইখিনি যিখিনি হোৱাইট পাৰ্টখিনি ইয়াৰ ওপৰত দি দিলোঁ। এতিয়া এনেদৰে এখন স্পেচুলাৰে মই এইখিনি এনেদৰে লৰাই ল'ম। এতিয়া মই এই কেক টিনটো এবাৰ টেপ কৰি ল'ম যাতে কোনো এয়াৰ বাবলছ নাথাকে। এতিয়া অ'ভেনটো প্ৰিহিট কৰি 180 ডিগ্ৰী চেলচিয়াছত 20 মিনিটৰ বাবে কেকটো বেক হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত কেকটো কাটিলোঁ। খুবেই ছফ্ট আৰু স্পঞ্জি হৈছিলে। দৰ্শকসকল, এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু যদিহে ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।